নিধি মই সোনকালে ঘৰলৈ গৈ থাকোঁ নেকি? কালিও থাকিলোঁ নহয়, আজি ইমান দেৰিলৈকে ৰৈ থাকিলে আৰু মোৰ নিজৰে বেয়া লাগিব। এই ৰখাচোন চাইলি, তুমি যে অকল যাওঁ যাওঁ কৰি আছা মানে, ইয়াত থাকি কি বেয়া পাইছা নেকি মোৰ লগত? তেনেকুৱা কথা নহয় অ', মই মানে কি হ'ল, সেই ইমান দিন থাকিলোঁ যে, আৰু আনকালে মই এইদৰে কাৰো ঘৰত থাকিও পোৱা নাই। তাতে দুদিনকৈ থাকিলোঁ আৰু ইমান দেৰি ৰখি থাকিবলৈ বেয়া লাগে নহয়, সেইটো কাৰণে ঘৰলৈ সোনকালে যাওঁগৈ বুলি ভাবিছোঁ। এই তুমি থকাৰ কাৰণে ভাল লাগিছিলেহে, আকৌ তুমিও আকৌ যাওঁগৈ যাওঁগৈ বুলি কৈ আছা। মই আকৌ আহিম নহয় পিছত থাকিবলৈ, তোমাৰ এংগেজমেণ্টটো আছে দেখোন, তেতিয়া আহিব লাগিবই। এতিয়া সেইটো কাৰণে যাওঁগৈ বুলি কৈছোঁ। হ'ব বাৰু, মই তোমাৰ কথাবোৰ বুজিছোঁ, কিন্তু অলপ দেৰি ৰখা। সেই সীমান্ত দা আহিম বুলি কৈছে নহয়, ভাইহঁতক লৈ আহিম বুলি কৈছে। তুমি চিনাকি হৈ যাবা আকৌ ভাইহঁতৰ লগত। সীমান্ত আহিম বুলি কৈছে। মোক যে এইদৰে দেখি সি চাগে ভাবিব মই মানে ঘৰলৈ যোৱাৰ নামেই নাই লোৱা বুলিয়ে ভাবিব চাগে, মই এইদৰে ইয়াত থকা দেখি। তুমি যে কিন্তু কথাবোৰ কোৱা নহয় চাইলি, সীমান্ত দা তেনেকুৱা নহয়ও। সি তুমি থকাৰ কাৰণে ভালে পাইছে, ভাইহঁতকো লৈ আহিম বুলি কৈছে, তোমাৰ লগত চিনাকি কৰাই দিম বুলি ভাবিছে। অ' হয় নেকি? সীমান্ত দা নিজে কৈছিলে নেকি তোমাক সেই বুলি? অঁ তো সীমান্ত দা নিজে কৈছিলে আকৌ তোমাৰ লগত ভাইহঁতক চিনাকি কৰাই দিবলৈ আনিম বুলি, সেইটো কাৰণে মই তোমাক লৈ যাব কৈছোঁ। আৰু আজি তুমি পিছবেলালৈ যাবাগৈ, মই থৈ আহিমগৈ নহয়। হ'ব বাৰু, তুমি ইমানকৈ কৈছা যদি পিছবেলা যামগৈ তেন্তে। তুমি এটা কথা ন'টিছ কৰিছা নাই চাইলি, সীমান্ত দা চাগে তোমাৰ প্ৰেমত পৰিছে নেকি? তুমি যে কিনো কথাবোৰ কৈ আছা নহয় নিধি, মোৰ নিচিনা ছোৱালীজনী আৰু প্ৰেমত পৰিবনে ইমান ধনী ল'ৰাজন? আৰে ভাল পোৱাত সেইবোৰ ধনী দুখীয়া বুলিবলৈ একো নাই নহয়, তোমাক ভাল লাগিছে আৰু ভাল পাই পেলাইছে। এই নাই নাই, তুমি এনেই যিবোৰ ভাবি লৈছা, মই হ'লে সেইবিলাক ভবা নাই দেই। তেওঁৰ দেখোন চকুত মোৰ প্ৰতি কোনো ভাল পোৱা ভাৱ মই এতিয়ালৈকে দেখাই নাই। মই ভনীয়েক হৈ জানো নহয় তাৰ মনত কি চলি আছে, মই সেইটো কাৰণে কৈছোঁ সি চাগে তোমাৰ প্ৰেমত পৰিছে বুলি। নিধি তুমি এইবিলাক কথা মোৰ মনত ভৰাই নিদিবা, মই যদি আকৌ প্ৰেমত পৰি যাওঁ আকৌ কষ্ট পাবলগীয়া হ'ব, কাৰণ মোৰ দৰে ছোৱালী এজনীৰ জীৱনটো সদায় কষ্টদায়কে হয়। মোৰ নিচিনা ছোৱালীক কোনেও ভাল নাপায়, আৰু মোৰ ঘৰখনৰ অৱস্থা তুমিতো দেখিছাই, নিজে গৈ নিজ চকুৰে দেখিছা। আৰু তেনেকুৱা ক্ষেত্ৰত সীমান্তৰ দৰে ধনী ল'ৰা এজনে মোৰ ঘৰখন চাই মোক চিলেক্ট কৰিবনে? চাইলি তুমি এনেই যিবোৰ ভাবি আছা, মই যিমানটো জানো সীমান্ত দা তেনেকুৱা নহয়। তেওঁ সেইবোৰ ধনী দুখীয়া ভেদভাৱ কৰি নাথাকে, তেওঁৰ মনটো বহুত শুদ্ধ আৰু ভাল হয়। সি যদি তোমাৰ প্ৰেমত সঁচাকৈ পৰিছে, তোমাক তেন্তে বহুত মৰমত ৰাখিব। হ'ব বাৰু দিয়া, পিছত যি হয় দেখা যাব। এতিয়াই মই এইবিলাক ভাবি নাথাকোঁ পাই, পিছত যদি এনেই এইবিলাক মিছা হয় তেতিয়া মোৰ মনটোহে বেয়া লাগিব। বাইদেউ এতিয়া এইবিলাক বাদ দিয়াচোন, সেই কালি যে তোমাৰ ট্ৰিপটোত গৈ কেনেকুৱা লাগিলে, মানে ফুৰিবলৈ গৈ ভাল লাগিলে নে নাই লগা? মোৰ যে বহুত ভাল লাগিলে জানা, তেনেকুৱা জেগাবোৰ মই এনেও ভাল পাওঁ। আৰু মানে ইমান ধুনীয়া নহয় জেগাটো, মই মানে চাই থাকোঁতে গ'ল আৰু। তুমি মানে মোৰ দৰে ছেম, ময়ো একে নহয়। নিবিয়ে কেতিয়াবা মোক কয় তোমাক যে ভাল জেগালৈ নিবলৈ বেয়া বুলি, তুমি মানে আহিবলৈ পাহৰি যোৱা বুলি কয়। সেইটো কাৰণে মই মানে তাৰ লগত গ'লে আজিকালি ইমানকৈ একদম ৰ লাগি একেখিনিকে চাই নাথাকোঁ আৰু, এনেই অলপ অলপ চাওঁ, এনজয় কৰোঁ, তাৰপিছত আহি দিওঁ সোনকালে। হয় নেকি? নিবিয়েও মানে তোমাক খং কৰে ন তুমি সেইদৰে চাই থকা দেখি? আচলতে মানে আমি ছোৱালী মানুহবোৰ তেনেকুৱাই ন, সেনেকুৱা মানে পৰিৱেশত থাকি ভাল পাওঁ, মানে ঠাণ্ডা পৰিৱেশ, গছ গছনি থকা, তেনেকুৱা নৈ চৈ থকা পৰিৱেশবিলাক এনেও ভাল লাগে ন। সেইটোৱেতো, তুমিতো জানাই আমাৰ এতিয়া টাউনত একো নায়েই গছ গছনি বুলিবলৈ, অকল মানুহৰ ঘৰে ঘৰে চবফালে বিল্ডিঙে বিল্ডিং। তোমালোকৰ গাঁৱত যে সিদিনা গৈছিলোঁ, ইমান ভাল লাগিছিলে নহয়, মোৰ মানে তাত যে থাকিবলৈহে মন গৈছিলে। এইবাৰ যদি তুমি আৰু নিবিৰ যোৱা নহয় এংগেজমেণ্টৰ পাছত, তেতিয়া আমাৰ ঘৰত থাকি আহিবা দেই, দুইটা মানে 5 দিনমান থকাকৈ যাবা, তেতিয়া বেছি ভাল লাগিব, আমি বহুত এনজয় কৰিম। মই কথাটো ভাবিছোঁ, তুমিতো আমাৰ ঘৰত থাকিবলৈ আহিলাই ন, 2 দিন থাকিলাই, ময়ো সেইটো কাৰণে কেইদিনমান থকাকৈ যাম আৰু, তেতিয়া বেছি ভাল লাগিব ন, তোমালোকৰ গাঁৱৰ পৰিৱেশটো চাম, গাঁৱৰ ইঘৰ মানুহৰ ঘৰলৈ যাম। ঠিকে কৈছা তুমি যে তাত গৈ বহুত ভাল পাবা। সেইদিনাখনতো তোমালোকক আধা গাঁওখিনিহে দেখালোঁ, গোটেইখন গাঁও দেখুওৱা নহ'লেই। এতিয়া গ'লে গোটেই গাঁওখন দেখুৱাম আৰু বেছি ভাল লাগিব তোমালোকৰ। নিবিৰক মই আজিয়ে ফোন কৰি জনাই দিম, সি যে কিমান ভাল পাব নহয়, ক'বই নালাগে, তাৰ খুচিৰ ঠিকনাই নাইকিয়া হ'ব। পিছে সীমান্ত দা কেতিয়া আহিম বুলি কৈছে? এই অলপ পিছতে আহি পাবহিয়ে, 10টামান বজাত আহি পামহি বুলি কৈছিলে। এতিয়া দেখোন 10টা বাজিবলৈ হ'ল, আহি পাই যাবহি লাগে এতিয়া মানে। চাইলি তোমাক মই এজ এ ফ্ৰেণ্ড কৈছোঁ, সীমান্ত দাই যদি তোমাক প্ৰপ'জ কৰে নহয়, তুমি কেতিয়া ন বুলি নক'বা, কিন্তু সি বহুত ভাল ল'ৰা হয় আৰু তোমাক বহুত মৰমত ৰাখিব। এইবিলাক কি কৈছা তুমি নিধি? মই এতিয়ালৈকে ভবাই নাই, লাইফৰ ইমান ডাঙৰ ডিচিজন এটা ল'বলৈ হ'লে মই ভালকৈ ভাবি চিন্তি ল'ব লাগিব। এই তুমি কৈ দিলে আৰু ভাল বুলি ক'লেও নহ'ব নহয়, গোটেই ভৱিষ্যতৰ কথা আছে। সি যদি পিছত বেয়া হৈ গৈ তেতিয়া কি হ'ব মোৰ? তুমি এনেই ভয় খাই মৰিছা মানে। মই যিমান দূৰ জানো, মই 100% একদম গেৰেণ্টি দি ক'ব পাৰোঁ, সীমান্ত দা বহুত ভাল ল'ৰা আৰু তোমাক বহুত সুখত ৰাখিব। হ'ব বাৰু, মই ভাবি চাম তুমি কোৱা কথাবোৰ। নিধি, অ' সীমান্ত দা, তই মানে পালিহিয়ে? কি হ'ল, চক খাই গ'লি যে? ভূতৰ গতে দেখা পাইছ নেকি মোক? তাকেহে, মই আকৌ ক'ত ভূত আহিলে বুলি ভাবিছোঁ, ইমান ওখ মুখ দীঘল মিঘলকৈ। দন্দুৰী, তোৰ মানে বেছি হৈছে, তোৰ লগত ভালকৈ কথা পাতিবই নাপায় পাই, তোক ভালকৈ ক'লেও তই মানে এনেকৈ মোৰ সেই মাজাকহে বনাও। নিধিবা কি কৈছা? অ' এইটো ৰিয়াঞ্চ নহয় জানো? আইও ইমান ডাঙৰ হ'ল, পোৱালিটো সৰুতে দেখা নহয়, এতিয়া বহুতখিনি ডাঙৰ হ'ল। অঁ, তোৰ ডাঙৰ নহ'ব নেকি? তই কিমান ডাঙৰ হ'লিগৈ দেখোন। ৰিয়াঞ্চ, তুমি দাদাৰ লগত আহিলা? তুমি কোন ক্লাছত পঢ়ি আছা এতিয়া? নিধিবা, মই যে ক্লাছ 5ত পঢ়ি আছোঁ। অঁ নিধিবা, বৰ্তা বৰমা নাই নেকি? আছে, মই মাক মাতি দিছোঁ বাৰু। মা, অ' মা এইফালে আহাচোন, কোন আহিছে চোৱাহি। আইও এইটো পুতুকন নহয়নে? ইমান ডাঙৰ হ'ল, গোটেইটো একদম ধুনীয়া হৈ পৰিলে।
অ' বৰমা তুমিও যে কিনো মোক পুতুকন কৰি থাকা নহয়, মোৰ নামটো ৰিয়াঞ্চে হয় কিবা। হ'ব হ'ব খং নকৰিবিচোন অ', এনেই মৰমতহে মাতো তোক পুতুকন বুলি। ঐ পুতুকন, মোক চিনি পাইছা নাই? এজনী ঢেপেচী আইতা নহয় জানো, তোমাক আৰু চিনি নাপাম নে আইতা? ই মানে সৰুৰ পৰা একেই হৈ আছে, মোক মানে ঢেপেচী আইতা বুলি কৈ এতিয়া ঢেপেচী আইতাই কোৱা হ'ল আৰু দেই। মোক মানে চিনি নোপোৱাকৈ থাকিব নে? ই কমটি সৰুতে মোক আমনি কৰা নাই। মই কি আমনি কৰিলোনো তোমাক সৰুতে? তই কি কৰা নাই সেইটো সুধ। সেই সৰু হৈ থাকোঁতে কিমান যে কান্দ নহয়, আয়ো মই ল'লেহে মনে থাক। মোৰ কোচতে মুতি দিয়, হাগি দিয়, আয়ো গোটেই কাপোৰ খুলি মানে একদম শেষ কৰি পেলা। মোক শান্তিকে বহি থাকিবলৈ নিদিয়, বহিলে কান্দ। অ' সীমান্ত, মাহঁতক লৈ নাহিলি কেলে? সেই বিহু দিন বুলি ফুৰাবলৈ লৈ আহিব নোৱাৰিলি? এই মাক ফুৰাবলৈ আনিলোঁ হয়, মাহঁতৰ আকৌ এফালে যাব লগা আছিলে, সেইটো কাৰণে নাহিলে আকৌ। মই অকলে আহিলোঁ, মানে ভাইটিকো লগত লৈ আহিলোঁ, আৰু ভণ্টিটো মাহঁতৰ লগতে গৈছে। ভালে হ'ল পাই, এই পুতুকনক লৈ আহিলি। কিমান দিন যে তাক দেখা নাছিলোঁ নহয়, চাবলৈ ইমান মন যায় নহয়। মই আকৌ সেই ডাঙৰ মোবাইলবোৰ চলাবলৈ নাজানো, সেই কেতিয়াবা মাজনী মোবাইলটো তাৰ ফটোবোৰ দেখুৱা আৰু। অ' বৰমা তোমালোকে মোৰ কাৰণে কি খাবলৈ বনালা বিহুত? পুতুকন, তোৰ কাৰণে সেই মিঠাই চিঠাই চব আনি থৈছোঁ, আৰু লাৰু চাৰু কিবা কিবি বনাই থোৱা আছে, বল খাবিগৈ। ঐ বে, তাক বেছিকৈ খাবলৈ নিদিবি, নহ'লে আকৌ সি মোৰ সেই কাপোৰতে হাগি দিব। এতিয়া হাগিয়ে থাকে চাগে। আইতা তুমি মোক জোকাই নাথাকিবা দেই, নহ'লে চাবা আকৌ ময়ো তোমাক ঢেপেচী আইতা বুলি কৈ জোকাই থাকিম। হ'ব খং নকৰিবি, এনেই ধেমালিহে কৰিছোঁ। বল পুতুকন, সেই মিঠাই খাই ল'বিগৈ বল। বৰমা আপোনালোক যাওকচোন, মই সেই লৈ যাম বাৰু ইয়াক। সেই মই চাইলিৰ লগত ইয়াক চিনাকি কৰাই দিওঁ আকৌ, মানে ভাইটিক চিনাকি কৰাই দিয়া নাই নহয়। হ'ব দে চিনাকি কৰাই দে বাৰু, সোনকালে কিন্তু আহিবি। তহঁতি মই তোৰ কাৰণে সেই চাহ বনাওঁগৈ ৰ। হ'ব বাৰু বৰমা। চাইলি, এয়া মোৰ ভাইটি ৰিয়াঞ্চ। অ' এয়া মানে তোমাৰে ভাইটি, দেখিবলৈ একদম তোমাৰ নিচিনাই। হয় নেকি? সকলোৱে কয় বাৰু মোৰ নিচিনাই দেখাত। ভাইটি, এয়া নিধিৰ লগৰ সেই চাইলি, তইও বা বুলিয়ে ক'ব লাগিব। চাইলি বা তোমাৰ ভালনে? ভাল ৰিয়াঞ্চ, তোমাৰ ভালনে? মোৰো ভালেই। সীমান্ত দা, ভাইটিক যাবলৈ দে, সেই মাহঁতে নহ'লে খং কৰিব ইমান দেৰিলৈকে অহা নাই বুলি। তাক কিবা কিবি খাই ল'বগৈ দে। ভাইটি, তই সেই বৰমাহঁতৰ ওচৰলৈ যাবি যা, মই ইয়াতে আছোঁ। হ'ব বাৰু দাদা, তোমালোক থাকা তেন্তে নিধিবা চাইলিবা, মই সেই বৰমাহঁতৰ ওচৰলৈ যাওঁ। সীমান্ত দা, তোৰ কিন্তু এইকেইদিন মতি গতি ভাল দেখা নাই, ঘনাই অহা যোৱা হৈছে যে, কথাটো কি? জন্দুৰী, তোক মানে মাৰ লাগে, আনকালে কি মই নাহোঁ নেকি? বিহু বুলি দেখোন প্ৰত্যেকবাৰে আহোঁ। বৰ আহ। বিহুত সেই এদিন আহ আৰু অলপ সময়ৰ কাৰণে, তাৰপিছত গুচিয়ে যাওঁগৈ। এইবাৰ বিহুতহে তই এতিয়া দুদিনকৈ আহিছ। তই ধেমালি কৰি নাথাক দেই, মাৰ খাবি এতিয়া মোৰ পৰা। নিধি, ময়ো সেই যাওঁগৈ নেকি? তুমি থৈ আহিবাগৈ ব'লা মোক, নহ'লে মই অকলে যাওঁগৈ। চাইলি, তুমি কি যোৱাগৈ নেকি? আৰু দুদিনমান থাকা আকৌ, ভাল লাগিব। নাই মই ঘৰলৈ সোনকালে যাওঁগৈ, ঘৰত নহ'লে চিন্তা কৰি থাকিব নহয়। দুদিন থাকিলোৱেই, আৰু এতিয়া মানে কলেজো খুলিব যে, সেইটো কাৰণে মই ঘৰলৈ যাওঁগৈ বুলি ভাবিছোঁ। চা না সীমান্ত দা, মই তাইক কৈছিলোঁ সেই দুদিনমান থাকিবলৈ, তাই আকৌ মোৰ কথা নুশুনে। চাইলি, তুমি দুদিনমান থাকি যোৱা, নহ'লে তুমি গ'লেগৈ মোৰো বেয়া লাগিব। কি ক'লা তুমি? নাই মানে এই তুমি গ'লেগৈ নিধিৰো বেয়া লাগিব, সেইটো কৈছোঁ। মই থাকিলোঁ হ'লে, কিন্তু আকৌ এংগেজমেণ্টৰ সময়ত আকৌ আহিবই লাগিব নহয়, সেইটো কাৰণে এতিয়া যাওঁগৈ দিয়ক, পিছতে আহিম আৰু থাকিবলৈ। চাইলি, তুমি নহ'লে এক কাম কৰা, মই ঘৰতে থাকোঁ, তোমাক সেই সীমান্ত দাই গাড়ীতে থৈ আহিবগৈ। মই গ'লেতো সেই টাইমহে লাগিব, গাড়ীত গ'লে সোনকালে পাবগৈ। নাই নালাগে নেকি, মই অকলে যাব পাৰিম। সীমান্ত দা, তই নহ'লে সেই চাইলিক থৈ আহিবগৈ যাচোন, তাই সেই অকলে গ'লে মোৰে বেয়া লাগিব। হ'ব দে ভণ্টি, তই কৈছ যদি মই থৈ আহিছোঁগৈ বাৰু। চাইলি, তুমি ওলাই লোৱা, মই সেই তোমাক থৈ আহিমগৈ। নিধি, মই যাওঁ তেন্তে, মই এংগেজমেণ্টৰ সময়তে আহিম আকৌ। হ'ব বাৰু চাইলি, এংগেজমেণ্টৰ দিনা কিন্তু আহিবা দেই, নহাকৈ নাথাকিবা, তুমি আহিলে বহুত ভাল লাগিব। দাদা, তই কিন্তু তাইক ভালকৈ নমাই থৈ আহিবি দেই, ঘৰৰ সন্মুখতে নমাই থৈ আহিবি। আৰু চাইলি, তুমি পালেগৈ ফোন এটা কৰিবা মোলৈ। হ'ব বাৰু নিধি, মই গৈ পালেগৈ তোমালৈ ফোন এটা কৰি দিম। কি হ'ল চাইলি, ইমান মনে মনে আছা যে? কিবা বেয়া পাইছা নেকি? না বেয়া নাই পোৱা, কিয়নো বেয়া পাম। পিছে তোমাৰ লগত কথা পাতি ভাল লাগিল কিন্তু দেই। আকৌ নিধিহঁতৰ ঘৰলৈ এংগেজমেণ্টৰ টাইমতে আহিবা আৰু ন? ময়ো আহিম চাগে, তেতিয়া লগ পাম ন? যদি আহিব পাৰোঁ তেতিয়া নিশ্চয় লগ পাম। বাই দ্য ৱে, ডিউটি আকৌ কেতিয়াৰ পৰা যাব? এই পৰহিলৰ পৰা যাম বুলি ভাবিছোঁ, আৰু কি হয় চাই লওঁ। চাইলি, তুমি যদি বেয়া নোপোৱা তোমাৰ নাম্বাৰটো পাম নেকি? কি নাম্বাৰ লাগে? কিয় লাগে? ভয় থাকিলা যে নাম্বাৰটো খোজাৰ কাৰণে, বেয়া পালা নেকি? যদি বিচৰা নাই নেলাগে বাৰু দিবলৈ। নহয় মানে এইদৰে মই মানে মোৰ নাম্বাৰ কাকো শ্বেয়াৰ কৰা নাই আজিলৈকে, সেইটো কাৰণে তুমি মানে ঘপকৈ খুজি দিলা যে, সেইটো কাৰণে ভয় খাই গ'লোগৈ। হ'ব বাৰু দিয়া, মই নিধিৰ পৰাই তোমাৰ নাম্বাৰটো লৈ ল'ম, তুমি যদি বেয়া নোপোৱা। ঠিক আছে, নিধিৰ পৰাই লৈ ল'বা। আৰু কিমান দূৰ আছে ঘৰ পাবলৈ? এই পামগৈ এতিয়া, বেছি দূৰ নাই আৰু। মোক সেই আগতে থৈ দিলেও হ'ব, ঘৰৰ সন্মুখত ননমালেও হ'ব। ভণ্টিয়ে মোক আকৌ তোমাক ঘৰৰ সন্মুখত নমাই থৈ আহিব কৈছে। মই আকৌ এইদৰে তোমাক আধা ৰাস্তাত এৰি থৈ দিলে পিছত তাইক ক'লে তাই মোক খংহে কৰিব। মোৰ যে আমাৰ ঘৰখন দেখুৱাবলৈ ভয় লাগিছে পাই সীমান্তক। সি যদি আমাৰ ঘৰখন দেখে মোক বেয়া পাব চাগে, কি বুলি ভাবিব নহয়। কি হ'ল, কি চিন্তা কৰি আছা? নাই একো চিন্তা কৰা নাই। ইমান সোনকালে তোমালোকৰ ঘৰ পাবহিয়ে হ'ল, আৰু অলপ সময় তোমাৰ লগত টাইম স্পেণ্ড কৰিব পৰা হ'লে ভাল লাগিলেহেঁতেন মোৰো। হয় নেকি? মোৰো ভাল লাগিলেহেঁতেন। तुम मिले दिल खिले और जीने को क्या चाहिए।
তুমি দেখোন বৰ ধুনীয়া গান গোৱা দেই, শুনি বৰ ভাল লাগিলে। নাই এনেই কেতিয়াবা কেতিয়াবা গুণগুণাও আৰু মনটো ভাল লাগিলে। অ' ৰখা ৰখা, সেই ঘৰ পাই গ'লোহি আৰু যাব নালাগে। ইমান জল্দি ঘৰ পালাহিয়ে মানে? হ'ব বাৰু, মই ইয়াতে পাৰ্কিং কৰি দিছোঁ। চাইলি যোৱা তেন্তে তুমি, আকৌ সেই নিধিৰ এংগেজমেণ্টৰ দিনাই লগ পাম আৰু। হ'ব বাৰু, মই আহিছোঁ। তুমিও ভালকৈ যাবা, গৈ পালে সি ফোন এটা কৰিবা। আৰু সেই কেতিয়াবা নিধিৰ লগত আমাৰ ঘৰলৈ আহিবা। ঠিক আছে, আহিম বাৰু নিধিৰ লগত। তুমিও আমাৰ ঘৰলৈ যাবা আকৌ ভণ্টিৰ লগতে। হ'ব দিয়া, যাম বাৰু। আহিছোঁ তেন্তে, বাই। তাইও গ'ল তেন্তে, এতিয়া সোনকালে গৈ সেই ভণ্টিৰ পৰা তাইৰ নাম্বাৰটো লৈ লওঁগৈ আৰু।